পেট্ৰলৰ দাম 106 টকা পৰ্যন্ত হয়। এই ক্ষেত্ৰত চৰকাৰৰ আপোনালোকৰ কৰণীয় কি কৰিছে? নাই, এইটোত আমি সকলোৱে চিন্তিত। এইটোক লৈ আমি সকলোৱে বিষয়টো ৰাইজৰ যদি অসুবিধা হয় তেনেহ'লে নিৰ্বাচিত চৰকাৰ এখনৰ দায়বদ্ধতাৰ প্ৰতিও হয়তো বহুতে প্ৰশ্নবোধক বা প্ৰশ্ন কৰাটো স্বাভাৱিক। গতিকে আমি অতি সোনকালে পেট্ৰলৰ মূল্য বৃদ্ধি এটা নিয়ন্ত্ৰণত অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছে। আৰু এটা কথা স্পষ্ট, যদিও সকলোৱে বিভিন্ন ধৰণৰ যুক্তি দিছে, মোৰ যুক্তি এটাই যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ ক্ৰুড অইলৰ ভয়াৱহ মূল্য বৃদ্ধি হৈছে। আজি চীনৰ পৰা আৰম্ভ কৰি কেইবাখনো ৰাষ্ট্ৰত যি আমি য'ৰ পৰা খাৰুৱা তেল আমি আনো, বিশেষকৈ UAE চৌদি আৰবিয়াৰ পৰা আৰম্ভ কৰি আমি 4-5খন মূল ৰাষ্ট্ৰৰ পৰা আমি আমাৰ ক্ৰুড অইল আমি ইম্পৰ্ট কৰোঁ। সেই ক্ৰুড অইলৰ মূল্য পাৰ বেৰেল যোৱা 3 মাহ আগত যদি $50 আছিলে, আজি তাৰ মূল্য হৈছে $150 পাৰ বেৰেল। গতিকে আন্তঃৰাষ্ট্ৰীয় স্তৰত ইয়াৰ মূল্য সঁচা অৰ্থত বৃদ্ধি হৈছে। এইটো কোনোবাই কেনেধৰণে প্ৰতিষ্ঠা কৰে সেইটো বেলেগ বিষয়, কিন্তু সঁচা অৰ্থত মূল্য বৃদ্ধি হৈছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মূল্য বৃদ্ধি হ'লেও ভাৰততো মূল্য বৃদ্ধি হ'ব লাগে বুলি তাক আমি সেই যুক্তিক সমৰ্থন নকৰোঁ। ইয়াতো মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আৰু ৰাইজৰ যিখিনি আজি দেখিছোঁ অন্যান্য সামগ্ৰীৰো কম বেছি পৰিমাণে, যিহেতু যাতায়াতৰ মূল ইন্ধন হিচাপে পেট্ৰল ডিজেলকে ব্যৱহাৰ কৰা হয় ভাৰতবৰ্ষত। গতিকে সেইটো কাৰণে আমি সকলোৱে চিন্তা কৰি আছোঁ অতি সোনকালে অহা এমাহমানৰ ভিতৰত মই ভাবোঁ যে পেট্ৰল ডিজেলৰ মূল্য কিছু পৰিমাণে হ'লেও হ্ৰাস হ'ব আৰু ৰাইজক কিছু সকাহ আমি দিব আমি চেষ্টা কৰিম। ইয়াৰ লগে লগে আমি বিভিন্ন আমাৰ যি আঁচনিবিলাক আছে, আঁচনিবিলাকৰ লাভ আমি ৰাইজৰ কাৰণেও আমি দিয়াৰ আমি যিটো কৰিছোঁ, ইয়াত কোনো দালাল নাই, এতিয়া কোনো মধ্যভোগী নাই, কোনো কমিশ্যন ৰাজ নাই। ইয়াতে ডাইৰেক্ট 100 টকা যদি দিল্লীয়ে পঠায়, 100 টকা ডাইৰেক্ট সেইজন একাউণ্ট হোল্ডাৰৰ যিজনৰ নিৰ্বাচিত হয় বেনিফিচাৰী হিচাপে তেওঁৰ একাউণ্টত আমি ট্ৰান্সফাৰ কৰি দিওঁ। গতিকে এতিয়া দালাল ৰাজ কমিশ্যন ৰাজৰ এতিয়া জমালা নাই। বিজেপিৰ দিনত এইবিলাক শেষ হ'ল, এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ যুগ। গতিকে মই ভাবোঁ বহু মানুহে একেবাৰে চৰকাৰখন তেওঁলোকৰ ওচৰত গৈ পদূলিত গৈ উপস্থিত হৈছে আৰু তাৰ লাভ ৰাইজে পোৱাটো আৰম্ভ কৰিছে। আপুনি ক'লে আন্তঃৰাষ্ট্ৰীয় বজাৰত মানে খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে, কিন্তু কথাটো হ'ল কি আমি বিভিন্ন উৎসৰ পৰা পোৱা অনুসৰি ভূটানে হওক শ্ৰীলংকা হওক এতিয়াও তাত পেট্ৰলৰ দাম বহুখিনি কম। ভূটানৰ ৰুপিৰ ভেলু আৰু ভাৰতবৰ্ষৰ ৰুপিৰ ভেলু আকাশ-পাতাল পাৰ্থক্য। ভূটানখনত তেওঁলোকৰ চৰকাৰৰ যিটো ব্যৱস্থা, চৰকাৰী ব্যৱস্থাত তেওঁলোকৰ যিটো চৰকাৰৰ ফালৰ পৰা কিছু উদ্যোগ তেওঁলোকে তাত বিভিন্ন ধৰণে তাত লৈছে, বিভিন্ন বহিৰাষ্ট্ৰৰ ডাইৰেক্ট তাত ইনভেষ্টমেণ্ট আছে। গতিকে ভূটানৰ তেলৰ লগত আমাৰ তেলৰ মানে আমাৰ ইয়াত মাৰ্কেটৰ লগত ভূটানৰ মাৰ্কেটৰ তুলনা নহয়। আজি আপুনি ভূটানৰ 100 টকা, ভাৰতবৰ্ষৰ 40 টকা। গতিকে তেনেকুৱা কথা। গতিকে সেই টকাৰ হিচাপত যদি আপুনি ভূটানৰ টকা আৰু আমাৰ টকা যদি ধৰে, তেতিয়াহ'লে ভূটানত আমাতকৈ তেলৰ দাম বেছি। আজি ইণ্ডিয়ান ৰুপিৰ যিটো ভেলু আৰু ভূটানৰ ৰুপিৰ যিটো ভেলু সেইটো পাৰ্থক্য আছে। যেনেকৈ ডলাৰ আৰু ৰুপিৰ যেনেকৈ পাৰ্থক্য, ঠিক তেনেকৈ ভূটানৰ মানে কইন আৰু ভূটানৰ আৰু ভাৰতবৰ্ষৰ যিটো ৰূপ নাই। এতিয়া চাওক, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে স্বাভাৱিকতেই সকলো সামগ্ৰীৰ পৰিবহণৰ ওপৰত ইয়াৰ এটা প্ৰেছাৰ পৰিবই। সেইটো কাৰণেই শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলোবিলাক সামগ্ৰীৰ এটা অস্বাভাৱিক মূল্য। জেনেৰেলি এই সময়খিনিত কিন্তু এই এমাহ দুমাহ কিন্তু অলপ মূল্য বৃদ্ধি শাক পাচলিৰো হয়। কাৰণ কি আমাৰ এতিয়া উৎপাদনৰ মানে এই পুলি ৰোৱা সময়, আজি কবি ৰোৱাৰ পৰা আৰম্ভ কৰি মূলা সিঁচাৰ পৰা আৰম্ভ কৰি এইটো সময়ত সিঁচে আৰু হয়তো এমাহ পিছত মূলা ওলাই আহিব, তাৰপিছত ওলকবি, ফুলকবি, বন্ধাকবি ওলাই আহিব। তেতিয়া লগে লগে আকৌ আপুনি দেখিব 2 মাহ পিছত বন্ধাকবি, আজি 50 টকাত বন্ধাকবি খাইছোঁ, কিন্তু এমাহ বা 1.5 মাহ পিছত দেখিব 15 টকাত বন্ধাকবি পাব, আপুনি 12 টকাত বন্ধাকবি পাব, এই গোৰেশ্বৰতে পাব। গতিকে সেইটো কাৰণে এই উৎপাদনৰ এই সময়খিনিত অলপমান মূল্য বৃদ্ধি হয়, প্ৰতি বছৰে হয় এইটো সময়ত। কিন্তু পেট্ৰল ডিজেলৰ মূল্য অলপ বেছি বৃদ্ধি হোৱাৰ কাৰণে ইয়াৰ প্ৰভাৱটো সকলো সামগ্ৰীৰ ওপৰত পৰিছে। আপুনি ক'লে যে কিন্তু সেইদিনা সভা এখনতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগান মন্ত্ৰী ক'বলৈ বাধ্য হ'ল যে ইয়াত এই অঞ্চলত চাউলৰ কাৰণে ৰেচনৰ দোকানীসমূহ সকলে 50 টকা বা 30 টকাকৈ লয় বা চাউলো কাটে।
এইটোতো এটা দালালিৰ কথা। নাই, সেইকাৰণেতো আমি এইবিলাক সংস্কাৰ আনিছোঁ, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম যে আনিছোঁ, আমি যে গোটেই চৰকাৰখনত সংস্কাৰ প্ৰক্ৰিয়াটো আনিছোঁ, সেইকাৰণে আনিছোঁ। আজি কিমান বছৰ ধৰি ৰেচন কাৰ্ড ৰিনিউ হোৱা নাই, ভেৰিফিকেশ্যন হোৱা নাই। যিবিলাক মানুহৰ ঘৰত চৰকাৰী চাকৰি, তেওঁলোকৰ ঘৰতো ৰেচন কাৰ্ড, কথাটো কৈছোঁ। সেইবিলাক আমি এটা এপিল দিওঁ, চৰকাৰৰ কাম কি? চৰকাৰে এপিল দিলে চাৰেণ্ডাৰ কৰিব লাগে ৰেচন কাৰ্ড। কিমান মানুহে ৰেচপন্স দিছে? জনসাধাৰণৰতো এটা মানে দায়বদ্ধতা আছে, দায়বদ্ধতা থাকিবই। যদি কোনোবাই মোক নালাগে, আজি যেনেকৈ গিভ আপ, আজি LPG চিলিণ্ডাৰৰ গিভ আপ বুলি পৰিত্যাগ কৰা আঁচনি, যোনে যাৰ অৰ্থনৈতিকভাৱে যিসকল সক্ষম, সচ্ছলতা আছে অৰ্থনৈতিক, তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনালে যে গেছৰ ছাবচিডিটোৰ পৰা তোমালোকে এইটো গিভ আপ কৰা। আৰু লাখ লাখ ভাৰতবৰ্ষৰ মানুহে, মোৰ নিচিনা মানুহেও আনকি সেই সময়ত আমি গিভ আপ কৰিলোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছিলে, খাদ্যমন্ত্ৰী মহোদয়ে, যোগান মন্ত্ৰী মহোদয়ে আহ্বান জনাইছিলে যে যিসকলৰ ৰেচন কাৰ্ড নালাগে, যিসকল চৰকাৰী চাকৰি পালে বা অৰ্থনৈতিকভাৱে সচ্ছল, সেইসকলে ৰেচন কাৰ্ড চাৰেণ্ডাৰ কৰিব লাগে। কিন্তু এতিয়ালৈকে সিমান ৰেচপন্সটো পোৱা নাই। গতিকে আকৌ আমি আহ্বান জনাইছোঁ। কিন্তু এটা কথা চাওক, এইটো হ'ল এটা মাইণ্ডছেট। কৰাপশ্যন, ক্ৰিমিনেল এক্টিভিটি, এইটো মাইণ্ডছেটৰ ওপৰত হয়। গতিকে এই মাইণ্ডছেটটো যেতিয়ালৈকে সলনি নহয়, আজি নাৰীৰ ওপৰত অত্যাচাৰ, কি তেওঁলোকৰ মাক ভনীয়েক নাই নেকি? তেওঁলোকৰ মাক ভনীয়েকৰ ওপৰতো অত্যাচাৰ নকৰে? এইটো এটা মাইণ্ডছেট এটা হৈ গৈছে, কিবা ধৰণৰ এটা কেৰেক্টাৰ, এটা পিকুলাৰ কেৰেক্টাৰ কথা কৈছোঁ এইটো। গতিকে এনেকুৱা মানুহবিলাকক যিবিলাকে বুজাবি আকাৰে ইংগিতে, নুবুজাক বুজাবি ধাৰা চাপাৰে, অসমীয়াত কথা এটা আছে। গতিকে যিবিলাকে বুজে, এটা সময়লৈকে শিশুপালকো 100টা অপৰাধ কৰালৈকে কৃষ্ণই কৰিছিলে। এই শিশুপাল বধ যেতিয়া হৈছিলে, 100টা ভুল, 100টা অপৰাধ কৰালৈকে শিশুপালকৰো মাত চাইছিল। গতিকে শিশুপাল বধ পিছত হ'ল, 100টাৰ পিছত কিন্তু নহ'ব। গতিকে এতিয়াও সময় আছে, যিসকলে এনেধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কমিশ্যনত যিসকলে লাগি আছে, যেনেকৈ সিদিনা দালালসপক 500ৰ ওপৰত দালালক এৰেষ্ট কৰা হ'ল মাটিৰ, তেনেকুৱা ধৰণে এইসকলকো কিন্তু ভৱিষ্যতৰ দিনত ৰেচন কাৰ্ডৰ দোকানৰ পাৰ্মিট কেঞ্চেল কৰাৰ পৰা আৰম্ভ কৰি এটা অভিযোগ কৰি থাকে, তেওঁলোকে তেওঁলোকৰ মানে যিটো পাবলগীয়া আৰু কেৰিং চাৰ্জ, এইটো সময়বিলাকৰ এটা সময় থাকে। এতিয়াতো আমাৰ কংগ্ৰেছৰ দিনত যিসোপা লাইবিলিটিছ আমাৰ হাতত এৰি থৈ গৈছিল, কিমান কেৰিং পৰিবহণ খৰচ আমাৰ চৰকাৰৰ হাতত এৰি থৈ গৈছিলে। মানে 100 টকাৰ বস্তুটো 10 টকা মাত্ৰ দিছিলে কংগ্ৰেছে, 90 টকাই বিজেপি চৰকাৰলৈ এৰি থৈ গৈছিলে। সেই সময়ৰ কথাটো কৈছোঁ। আজি এতিয়াতো বহুত চেনেলাইজ কৰিলে বিজেপি চৰকাৰ অহাৰ পিছত, অলপ 2-1 মাহ হয়তো কেতিয়াবা পলম হয়, কিন্তু সকলোৱে নিয়মিতভাৱে পাই আছে। সেইটো এটা অলপ সময় লাগে, এইটো পইচা কেৰিং পাই আছে, চব পাই আছে। নাপালে কোনোবাই চাউল দিব নেকি? নাপালে কোনোবাই কেৰাচিন তেল দিব নেকি? চব পাই আছে, কিন্তু অলপ হয়তো তাত টাইম লাগিছে। কিন্তু সাধাৰণ জনসাধাৰণ যায়, তেওঁলোকে কয় যে আমি কেৰিং চাৰ্জ পোৱা নাই। চবৰ ক্ষেত্ৰত এইটো নহয়, কোনোবা এটা 2-এটা সমবায়ৰ ক্ষেত্ৰত তেনেকুৱা হয়। কাৰণ এইটোতো সমবায়বিলাকেহে কিনে, এইটো জিলা ভিত্তিকে হয়, এইটোতো আৰু কেন্দ্ৰীয়ভাৱে নহয়। চাউল কেন্দ্ৰীয়ভাৱে নিকিনে নহয়, কেৰাচিন তেল কেন্দ্ৰীয়ভাৱে নহয়। সমবায়বিলাকে তাৰ পৰা কিনিলে আহে, তাৰপিছতে হয় সমবায় এজেঞ্চিবিলাকে, সেই এজেঞ্চিবিলাকে পইচা পাই আছে। ক'ৰবাত অলপ সময় লাগিছে। এতিয়া সততে দেখা গৈছে আৰু অভিযোগো উত্থাপন হৈ আছে যে আমাৰ চৰকাৰ থকাতে বা আমাৰ ভাৰতবৰ্ষৰ বিজেপি চৰকাৰ থকাতে ব্যক্তিগত খণ্ডলৈকে কিয় এয়াৰপৰ্ট বা তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ বা টোল গেট এইবোৰ গৈছে? আদানী, বিশেষভাৱে আদানী গ্ৰুপৰ কথাটো কয়, এইবোৰ বাৰু চৰকাৰে কি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে নেকি? কিয় কৰিছে? নাই চাওক, চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়। জনকল্যাণকামী চৰকাৰৰ কাম হ'ল ৰাইজক সেৱা দিয়া, ৰাইজৰ অভাৱ অভিযোগবিলাক দূৰ কৰা। এয়াৰপৰ্টত যদি আজিৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেণ্ডাৰ্ডৰ যদি এয়াৰপৰ্ট নহয়, তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটক কি আহিব? আন্তঃৰাষ্ট্ৰীয় ইয়াত যদি এটা এয়াৰপৰ্ট যদি আমি পাতিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্টৰ বিষয়ে কোনে আমি কওঁ চাউথ ইষ্ট এছিয়াৰ গেটৱে, নৰ্থ ইষ্টৰ আমি গুৱাহাটী বুলি কওঁ। যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি এই এয়াৰপৰ্টটো, বিশেষকৈ আদানীৰ যিটো মেনেজমেণ্ট, যিটো বহুতে ভুলকৈ কৈছে যে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা আদানীৰ নামত গ'ল নেকি? এইটো মেনেজমেণ্ট। আজি দিল্লী, মুম্বাই, বাংলোৰ, যিবিলাক কেলকাতাৰ পৰা আৰম্ভ কৰি যিমান ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে ভাৰতবৰ্ষত, সকলোবিলাক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এনেকুৱা কোনোবা ব্যক্তিগত গ্ৰুপক মানে এইটো নিবিদা হিচাপে আহ্বান কৰি সেই নিবিদাত তেওঁলোকলৈ এলট কৰা হৈছে। চৰকাৰ ব্যৰ্থ হৈছে নেকি? চৰকাৰৰ কামেই নহয় এইটো।
ব্যৱসায় কৰাটো। চৰকাৰৰ কাম ৰাইজক সেৱা দিয়া, ৰাইজক আজিৰ দিনৰ প্ৰাসংগিক যিবিলাক সুবিধা সেই সুবিধাবিলাক দিয়া। গতিকে চৰকাৰখন আজি ৰাইজৰ মনৰ কথা উপলব্ধি কৰি ৰাইজক সেই সুবিধাখিনি দিয়াৰ কাৰণে চৰকাৰখন আজি কাম কৰিছে। মঙলদৈ সমষ্টি চোন গ'ল কেনেকৈ কি আশা কৰিছে আপুনি? ৫টা সমষ্টিতে বিজেপি আৰু মিত্ৰজোঁটে জয়লাভ কৰিব। ৰাইজে উন্নয়নৰ পক্ষত ইতিমধ্যেই তেওঁলোকৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি আমি বিশ্বাস ৰাখিছোঁ। গতিকে কাইলৈ ৰিজাল্ট ওলাবই। গতিকে 2 তাৰিখে ৰিজাল্টতে সকলো পোহৰলৈ আহিব। ৰাইজৰ যিটো আমি মনৰ যিটো উমান আমি লাভ কৰিছোঁ, সেই মনৰ উমান অনুসৰি তেওঁলোকে উন্নয়নৰ পক্ষত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট বিজেপি UPPL 5গৰাকী প্ৰাৰ্থী 5টা সমষ্টিতে ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনেৰে জয়যুক্ত হৈ আহিব। দাদা আপোনাৰ 2.5 বছৰ কাৰ্যকাল হ'ল মঙলদৈ সমষ্টিত। গোৰেশ্বৰ সমষ্টিক লৈ বিগত সময়ছোৱাত অনাগত সময়ছোৱাত কি পৰিকল্পনা আপোনাৰ? একেলগে হ'ব চব পৰিকল্পনাবিলাকতো জানেই। আৰু আজি গোৰেশ্বৰ সমষ্টিত আমাৰ চৰকাৰ অহাৰ পিছত ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ সামগ্ৰিক যিবিলাক বিকাশ, সেই বিকাশবিলাক এটা দ্ৰুত গতিৰে আগবাঢ়িছে। আজি গোৰেশ্বৰৰ সেই ছবি নাই। আজিৰ পৰা 5 বছৰ আগত যি গোৰেশ্বৰ আছিল সেই গোৰেশ্বৰৰ প্ৰতিচ্ছবি আজি সলনি হৈ গ'ল। গতিকে বিজেপি চৰকাৰ অহাৰ পিছত আজি ইয়াৰ স্থানীয় বিধায়ক ডাঙৰীয়াই আমি সকলোৱে মিলি আমাৰ চৰকাৰখনৰ উদ্যোগত এই গোৰেশ্বৰক আমি সকলোৱে ভাবি আছোঁ পৰিকল্পিত এখন চহৰ হিচাপে আগন্তুক দিনত গঢ় দিব লাগে। আৰু BTCৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে কিছু ডাইৰেক্ট প্ৰত্যক্ষ কিছু আমি ইয়াত মানে অংশগ্ৰহণ কৰাৰ পৰা আমি অকণমান যিবিলাক চৰকাৰী আঁচনি থ্ৰু BTC এডমিনিষ্ট্ৰেশ্যন যিহেতু ৰূপায়ণ হয়, কিছু কথা অকণমান অসুবিধা হৈ আছিলে। এতিয়া লাহে লাহে ষ্ট্ৰীমলাইন হৈছে গোটেই কথাবিলাক। আমি ভাবিছোঁ অহা এবছৰৰ ভিতৰত মোটামুটি BTCত নতুন চৰকাৰৰ যি কাম কাজ সেই কাম কাজবিলাক আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ লগত সংপৃক্ত কৰি আমি ৰাইজৰ যিবিলাক ধৰক অৰুণোদয় আঁচনি, স্বয়ম আঁচনিৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনি, সেই আঁচনিবিলাক আমি ৰাইজৰ অতি মানে সহজভাৱে তেওঁলোকক মানে যাতে আমি ৰাইজৰ চৰকাৰখনক যাতে ৰাইজৰ একেবাৰে ওচৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰখনৰ সফল এটা ক্ৰিয়ান্বয়নৰ দিশে আমি আগবাঢ়িছোঁ। আৰু গোৰেশ্বৰত আপোনালোকে সকলোৱে জানে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ইয়াতে। গতিকে এই গোটেই জাতি জনগোষ্ঠীৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ মানে আশা আকাংক্ষা আছে। সেই আশা আকাংক্ষাবিলাক আমি লাহে লাহে পূৰ্ণ কৰাৰ দিশত আমি এটা গতি লাভ কৰিছোঁ।